প্ৰিয় ফেচবুকৰ বন্ধু বান্ধৱীসকল, আপোনালোকে গম পাইছে যোৱা 15 মাৰ্চ 2020 তাৰিখে বিশ্বনাথ অভিমুখী যিখন বাছ আছিলে সেই বাছত ঘটি যোৱা ঘটনাৰ আজি গোটেই অসমবাসীয়ে অপেক্ষাত আছে। অসমবাসীয়ে এই ঘটনাৰ উচিত তদন্ত বিচাৰিছে। আচলতে কি হৈছিল সেই মৰ্মে মই যিখন গাড়ীৰ স্বত্বাধিকাৰ গ্ৰীণছান গাড়ী, তেখেতৰ গাড়ীৰ যিসকল ষ্টাফ আছিলে, কণ্ডাক্টৰ আছিলে, চেগাৰ হেণ্ডিমেন আদি কৰি তেওঁলোক আজি আমাৰ লগত মজুত আছে। গতিকে আপোনালোকে গম পাইছে যে আজি গুঞ্জনপ্ৰিয়া ছোৱালীজনীয়ে সেই গাড়ীখনত বহি এটা উদ্দেশ্যপ্ৰণীতভাৱে পূৰ্ব পৰিকল্পিতভাৱে সাম্প্ৰদায়িক যি ৰহণ সানি গোটেই অসম আজি তোলপাৰ কৰিছে, সকলোৰ মাজত আজি হিংসা বিদ্বেষ জগাবলৈ তেওঁ যি ধৰণৰ কাম কৰিছে এইখিনিত সৰ্বত্ৰে ধিক্কাৰ গৰিহণা জনাইছে। আজি যিখন গাড়ীত ঘটনাটো হৈ গৈছিল, এই গাড়ীৰ স্বত্বাধিকাৰ, কণ্ডাক্টৰ, চেগাৰ হেণ্ডিমেন আদি কৰি সকলোৱে এই ঘটনাটো সহজে মানি ল'ব পৰা নাই যে আমাৰ মাজত ভাড়ালৈ যিটো তৰ্কাতৰ্কি চলি আছিল সেইখিনিয়ে আমি সমাধান কৰিব পাৰিলোহেঁতেন, কিন্তু তৃতীয় পক্ষৰ পৰা ছোৱালীজনী মাত দি এটা অস্থিৰ বেলেগ পৰিৱেশলৈ লৈ যাব বুলি তেওঁলোকে ধাৰণা কৰা নাছিল। কিন্তু দুৰ্ভাগ্যবশতঃ আজি ইচ্ছাকৃতভাৱে ছোৱালীজনী যিখিনি কাম কৰিলে অতিকৈ নিন্দনীয় আৰু গৰিহণাৰ যোগ্য। আজি মৌলবী হওক, বামুণেই হওক বা অন্য কোনোবাই হওক, কোনোবাই যদি ভুল কৰে তেওঁৰ বিচাৰ হ'ব লাগে, আমিও কামনা কৰোঁ। মই যদি ভুল কৰিছোঁ মোৰো বিচাৰ হওক, আইন প্ৰশাসনৰ জৰিয়তে এইখিনি মই কামনা কৰোঁ। কিন্তু সঁচাটো সঁচাই হ'ব লাগে, মিছাটো মিছা হ'ব লাগে। আচলতে গুঞ্জনপ্ৰিয়া ছোৱালীগৰাকীয়ে তেওঁ জানি বুজি বিশেষ স্বাৰ্থৰ কাৰণে, নিজৰ লাভালাভৰ কাৰণে, সস্তীয়া জনপ্ৰিয়তাৰ কাৰণে আজি নিজৰ মান সন্মান সকলো আজি তুচ্ছ তাচ্ছিল্য কৰি এনেবোৰ বিৰূপ মন্তব্য দি গোটেই অসমৰ মানুহক আজি বিভ্ৰান্ত কৰি আজি আৱেগিক সকলো মানুহ এই ঘটনাৰ প্ৰতি নিন্দাৰ জনাইছে আৰু এনেকুৱা হ'ব নালাগিছিল বুলি সৰ্বত্ৰে ধিক্কাৰ আহিছে। গতিকে মই এই ঘটনাটো হৈ যোৱাৰ পৰাই বিভিন্ন জেগাত গৈছোঁ, বিভিন্ন স্থানত গৈছোঁ, বিভিন্ন মানুহৰ লগত কথা পাতিছোঁ, নিজাববীয়াকৈ যিখিনি সৰজমিন তদন্ত কৰিবলৈ কৰিছোঁ। গতিকে আজি বাছখনৰ ভিতৰত থকা যিসকল যাত্ৰী আছিল প্ৰায় সকলোৰে ভাষ্য আমাৰ মোবাইলত বন্দী আছে। ৰাইজে যদি বিচাৰে, প্ৰশাসনে বিচাৰে, নিশ্চিত দিবলৈ আমি সাজু আছোঁ। কিন্তু আজি কণ্ট্ৰাক্টৰ গ্ৰীণছান গাড়ীখনৰ যিখিনি ষ্টাফ আছিলে, যিখিনি গাড়ীৰ ভিতৰত যাত্ৰীসকল আছিলে, প্ৰায় সকলোৰে ভাষ্য আমি প্ৰদান কৰিছোঁ আচলতে ঘটনাটো কি হৈছিল। সেই উপলক্ষে মোৰ সৈতে আছে গাড়ীৰ যিজন মেইন কণ্ট্ৰাক্টৰ, তেখেতৰ লগত এতিয়া পোনপটীয়াভাৱে আপোনালোকে আলোচনা শুনিব। তেখেতে ক'ব আচল ঘটনাটো কি হৈছিল। কাৰণ সঁচাটো যদি আমি নুলিয়াওঁ, ভৱিষ্যতৰ দিনবোৰত এনেবোৰ ঘটনাই সমাজখন শেষ কৰি পেলাব। আজি অনৈক্যৰ মাজত ঐক্য যি আমি বান্ধোনেৰে সমন্বয়ৰ মাজত আমি জীয়াই আছোঁ, হিন্দু, মুছলমান, খ্ৰীষ্টান কোনো ধৰ্মৰ তাত কথা নাহে। আমি মানৱতাৰ খাতিৰত মানৱ ধৰ্ম বিশ্বাস কৰি সকলোৰ মাজত এজন অসমীয়া হিচাপে আমি সকলোৱে জীয়াই আছোঁ। অসমৰ কলা, কৃষ্টি, সংস্কৃতি আমি মানি লৈছোঁ। কিন্তু কোনোবা মৌলবী, কোনোবা মৌলানা, কোনোবাই টুপি দাঢ়ি থকা মানুহবিলাক পালেই যে কোনোবাই বিশেষভাৱে এনেবোৰ কথাবিলাক ক্ৰিটিকিং কৰিব, ক্ৰিটিচাইজ কৰিব, ধৰ্মক টাৰ্গেট কৰি, জাতিক টাৰ্গেট কৰি কোনোবাই এনেধৰণৰ বক্তব্য প্ৰদান কৰিব, কিন্তু অতিকৈ এইবিলাক লজ্জাজনক আৰু দুখজনক। গতিকে মোৰ সৈতে গাড়ীৰ কণ্ট্ৰাক্টৰ আছে, মেইন কণ্ট্ৰাক্টৰ। আচলতে গোটেই ঘটনাটো তেখেতে গম পায়। আচলতে কি হৈছিল তেখেতক সুধিম, আপোনালোকে নিশ্চিতভাৱে শুনিব।
সেইদিনা হৈ যোৱা ঘটনাটো কেনেধৰণৰ হৈছিল আপুনি অসমৰ ৰাইজক অপেক্ষাৰত যিখিনি ৰাইজ আছে আজি নিৰপেক্ষ ৰাইজসকলে জনগণে আচলতে সত্যটো উলিয়াবলৈ কাৰণে বাট চাই আছে গতিকে সেই বিষয়ে আপুনি যিহেতু গাড়ীত আছিলে নিজেই আপুনি মূল কণ্ট্ৰাক্টৰ তো আপুনি এই বিষয়ে কি দেখিছে আপুনি যদিও দীঘলীয়া নহয় মানে ছোৱালী আমাৰ গুঞ্জন প্ৰিয়াৰ ক্ষেত্ৰত আপোনালোকে গাড়ী ভাড়া লৈ চমুকৈ আপুনি ক'ব বুলি আমি আশাবাদী প্ৰথম কথা হ'ল কি যিটো আহিছে আপোনাৰ ভাড়াৰ কোনো বাৰু ভাড়া লিষ্ট নোহোৱাকৈ ভাড়া অভাৰ তুলিছে বুলি মোৰ লগত লিষ্ট আছে ইয়াত প্ৰমাণ দেখাবও পাৰোঁ ভাড়া লিষ্টখন আছেই সেইখন তাৰপিছত পেচেঞ্জাৰৰ লগত কণ্ডাক্টৰৰ তৰ্কাতৰ্কি থাকেই আৰু তাৰপিছত পেচেঞ্জাৰৰ লগত তৰ্কাতৰ্কি হোৱাৰ পিছত যি হৈছে মই যে ছোৱালীজনীৰ বুকুত হাত দিয়া এয়া মই দেখা নাই ছোৱালীজনী যিটো অভিযোগ কৰিছে ছোৱালীজনীয়ে কৈছে তেওঁৰ বুকুত এই মৌলবীজনে হাত দিছে আৰু বিভিন্ন ধৰণৰ অশ্লীল ব্যৱহাৰ কৰিছে আচলতে আপুনি সেই গাড়ীখনত কণ্ডাক্টৰ হিচাপে থাকি আপুনি গাড়ীৰ গোটেই গাড়ীখনৰ দায়িত্ব আপোনাৰ হাতত আছিলে আপোনালোকৰ ভাড়া লৈ যিটো তৰ্কাতৰ্কি হৈছিলে সঁচা কথা তো সেই মাজত যিজনী ছোৱালী আজি গোটেই অসমত এই ধৰণে আজি বিৰূপ প্ৰতিক্ৰিয়া সৃষ্টি কৰি শান্তি সম্প্ৰীতিৰ মাজত আজি তো মানে ক্ষতি হিচাপে পৰিৱেশ বিনষ্ট কৰাৰ কাৰণে ছোৱালীজনীয়ে অহৰহ চেষ্টা কৰি আজি তেওঁৰ স্বাৰ্থ সিদ্ধি হৈছে গতিকে আপুনি গাড়ীত থকা স্বত্তে এই মৌলবীজনে ছোৱালীজনীক গাত হাত দি কোনো ধৰণৰ অশ্লীল ব্যৱহাৰ কৰিছিল নেকি আপুনি স্পষ্টভাৱে দেখিছে কৰিছে বুলিতো নাই দেখা মই আচ্ছা আচ্ছা কিন্তু তৰ্কাতৰ্কি লগা দেখিছো মানে দুয়োপক্ষ কথা পতাপতি যি দুজনৰ ভাড়া ল'বলগীয়া আছিল সিহঁতৰ লগততো মোৰ মিলা মিলিয়ে হ'ল খালি সিহঁতৰ লগত তৰ্কাতৰ্কি লাগিলে আৰু বাকী আপোনাৰ সিহঁতে কিহৰ কাৰণে তৰ্কাতৰ্কি লাগি আছে এতিয়া হুলস্থুল কৰাৰ কাৰণে কাৰণে ইমানখিনি ধোৱাত যেতিয়া দেখিছো পৰিস্থিতি আৰু অভাৰ হৈ গৈ আছে তাৰপিছত মই ক'লো যে এনেকে যদি হ'ব নোৱাৰে তেনে থানাতে ৰাখি দিয়ক গাড়ী এনেকৈ ক'লে তো আপুনি গাড়ী যেতিয়া ৰখাব বিচাৰিছিল হয় থানাত ৰখাম বুলি জামুগুৰি হাট থানাত বুলি আপুনি ৰখাম বুলি নিজে কৈছে নিজে কৈছে থানা বোলো জামুগুৰি থানাতহে পাম আৰু ক'ত পাম আচ্ছা আচ্ছা তো ছোৱালীজনী কি কৰিলে তেতিয়া জামুগুৰি থানাৰ তাৰপিছত কৈছে নহয় চেক পোষ্টতে ৰাখি দিয়া মানে সনামুখ চেক পোষ্টত ৰাখি দিয়া বুলি ক'লে আচ্ছা আচ্ছা আৰু আমাৰ ছোৱালীজনীয়ে যিখিনি কথা ক'লে আজি এই পুলিচ খনামুখৰ যিটো আউটপোষ্ট চেক পোষ্ট যিটো আছে পেট্ৰল পোষ্ট বুলি কয় এইখিনিত গাড়ী ৰখোৱাৰ পিছত তো হিন্দু জাগৰণ মঞ্চৰ যিখিনি বিষয়ববীয়াক মাতি আনিছিল সেইসকলৰ সৈতে ছোৱালীজনী মাৰপিট কৰাটো আপুনি দেখিছে এইটোতো ভিডিঅ'ত দেখাই আছে ভিডিঅ'ত আছে কিন্তু ভিডিঅ'টো সকলোৱে গম পাইছে কিন্তু আপুনিও দেখিছে পুলিচ আছেই আচ্ছা আপুনি দেখি কোনো মাতবোল দিয়া নাই একো কোৱা নাই তাত আৰু ক'ত ক'ব পাৰিম আৰু ক'লে দেখোন ময়ে হৈ যাব কণ্ডাক্টৰ এজনে হাত দিছে বুলি মই চাইড হৈয়ে আছো ঠিকে আছে তো আজিৰ যিটো ঘটনাটো ঘটিছে ছোৱালীজনী সাম্প্ৰদায়িক মেৰুকৰণ সৃষ্টি কৰি গোটেই অসমত বিশেষ ধৰ্ম বিশেষকৈ মুছলমানক আজি সেইজনী ছোৱালীয়ে তুচ্ছ তাচ্ছিল্য কৰি এটা জাতিক টাৰ্গেট কৰি বিভিন্ন ধৰণৰ বিৰূপ মন্তব্য দিছে আজি গোটেই অসমৰ সংখ্যালঘু ধৰ্মপ্ৰাণ মুছলমান মানুহখিনি কিন্তু ক্ষোভিত কিন্তু আপুনি যিটো গাড়ীত নিজ চকুৰে প্ৰত্যক্ষ কৰিছে সেইখিনিত আপুনি ছোৱালীজনীৰ বুকুত হাত দিয়া আদি কৰি যিখিনি ছোৱালীয়ে তোৰ বাসাদি প্ৰকাশ কৰিছে বেয়া যিবিলাক মানে বাস্যটো প্ৰদান কৰিছে বুকুত ধৰিছে কিবা কৰিছে এনে ধৰণৰ কাণ্ড হৈছিল গাড়ীত নাই তো এইখিনি আপুনি অসমৰ ৰাইজক যেহেতু আপুনি গাড়ীৰ কণ্ডাক্টৰ আপুনি গাড়ী চলাবলৈ ভৱিষ্যত চলাই যাব আজি অসমৰ ৰাইজে আজি ক্ষোভিত হৈছে আজি দুখ প্ৰকাশ কৰিছে এনেকুৱা ঘটনাক নিন্দা জনাইছে সেই বিষয়ে আপুনি অসমৰ ৰাইজৰ উদ্দেশ্যে কি ক'ব মইতো যিটো সত্য হৈছে সেইটোৱে কৈছো ছোৱালীজনী কোনো বুকুত হাত দিয়া ডাইৰেক্ট নাই এনে এখন ঠেলাগতীয়া হৈছে পুলিচ অহাৰ পিছত ঠেলাগতীয়া হৈছে তাৰ আগত পুলিচ অহাৰ আগলৈকে কোনো কাজিয়াৰ সৃষ্টি হোৱা নাই মানে হাত উঠোৱা উঠি হোৱা নাই
যাওঁ পুলিচ আহি গ'ল, মানুহজনক কৈ আছে যে আপুনি নামি যাওক, এনেকুৱা পালা আৰু কাজিয়া হৈ থাকিব। তেতিয়া মানুহজন ননমাত মানে টনা আজোৰা কৰিছে যে তেনেকুৱাত চবৰে আৰু কাৰ ক'ত হাত লাগিছে সেইটো মই। তো এতিয়া আপোনাৰ ছোৱালীগৰাকী আজি কেইবাটাও তো নিজস্বভাৱে আপত্তিজনক বক্তব্য প্ৰদান কৰিছে যে আজি এজন মুছলমান মানুহে তেওঁৰ বুকুত হাত দিয়াটো তেওঁ নিজে মানি নলয়। গতিকে আমি বিচাৰিছো এজন মুছলমান বুলি নহয়, কোনো ধৰ্মৰ মানুহে কোনো জাতিৰ মানুহে এজনী ছোৱালীৰ সতীত্ব আৰু মান হানিকাৰক কাম কৰিব নোৱাৰে। আইনমতে নাই, আমি বিৰোধ কৰোঁ। আৰু এনে কাম হলে আমি অসম প্ৰশাসন, বিভিন্ন দল সংগঠন আদি কৰি চৰকাৰ প্ৰশাসন আমি দাবী জনাম যে এনেবোৰ কাণ্ড হিন্দু মুছলমান বুলি নহয়, এজনী নাৰীক এজনী ছোৱালীক যদি কোনোবাই বুকুত হাত দিয়া ধৰণৰ বেয়া অশ্লীল কাম কৰে, এইখিনি যাতে কোনো পধ্যেই আইনৰ খেৰেঙাৰ পৰা বাচি নাযায়, এইখিনি আমি দাবী জনাওঁ। আৰু ছোৱালীজনী কলে ইছলাম ধৰ্মই যিজনক বিশ্বাস কৰিছে, আজি আল্লাহক উপাসনা কৰিছে, আমি মানিছো, সকলোৱে মানে ইছলাম ধৰ্মাৱলম্বী মানুহসকলে আল্লাহ পুখুৰীতে মুখেদি সোমাই দিম বুলি যিহেতু বাক্য প্ৰদান কৰিছে। গতিকে আপোনালোকে গাড়ী নিজাববীয়াকৈ চলাইছে, ভাড়ালৈ আপোনালোকৰ মাজত কিবা হৈছিল ঘটনাটো, সেইখিনিলৈ ছোৱালীজনী এটা মানে তৃতীয় পক্ষৰ পৰা আহি ইমানখিনি বক্তব্য প্ৰদান কৰাৰ কাৰণে আজি আপোনালোকে জগৰীয়া নহয়নে? এতিয়া জগৰীয়া বুলি ক'বলৈ ধৰিলে হিচাপততো আমাৰ দুইজন পেচেঞ্জাৰ আৰু পেচেঞ্জাৰ চিষ্টেমত আমাৰ তৰ্কাতৰ্কি হৈয়ে থাকে ভাড়ালৈ, কিন্তু তাৰ মাজত বেলেগ দ্বিতীয় এজনে কাজিয়া কৰিছে। কাজিয়া কৰোঁতে এনেকুৱা পৰিস্থিতি হৈ গ'ল, মই মানে মিলাব নোৱাৰা হৈ গ'ল। তাত মাত দিলে এতিয়া মই দুখী হৈ যাম, এনেকুৱা দেখিলোঁ মই। আজি এই গুঞ্জন প্ৰিয়া নামৰ ছোৱালীজনীৰ ক্ষেত্ৰত আজি হিন্দু জাগৰণ মঞ্চ, ক্ৰান্তি মঞ্চ, RSS, বিশেষকৈ যিমান কট্টৰ হিন্দুত্ববাদী সংগঠনবোৰ আছে, সকলোৱে ছোৱালীৰ ক্ষেত্ৰত প্ৰটেকশ্যন দিয়াৰ কাৰণে ছাপোৰ্টত লাগি গৈছে। কিন্তু আচলতে ছোৱালীখিনি যিখিনি বক্তব্য ফেচবুকৰ লাইভৰ জৰিয়তে গোটেই অসমবাসীক অৱগত কৰাইছে, আজি আপুনি এই গাড়ীৰ কণ্ট্ৰাক্টৰ হিচাপে গোটেই ঘটনাটোক আপুনি কি বুলি ক'ব? ছোৱালীজনী পৰিকল্পিতভাৱে কৰিছে না আপোনালোকৰ পাৰ্মিশ্যন লৈ কৰিছে? সেইটো পাৰ্মিশ্যন কেনেকৈ হ'ব? অকল মৌলবীজন বুলিয়েই নহয়, যদি বেলেগ এজন বয়সীয়াল মানুহ হ'লেহেঁতেন বা বেলেগ এজন পণ্ডিত হ'লেহেঁতেন বা বেলেগ এজন নামঘৰৰ মন্দিৰৰ হেৰি হ'লেহেঁতেন, পণ্ডিত হ'লেহেঁতেন, তেনে কৰিলে চবেই দুখীয়ে ধৰিব না। তেনেকুৱা মানুহ এজনক মহিলা এজনে হাত দি দিয়েতো। কিবা ক'ব? একো দেখা নাই। আপুনি যিহেতু আপোনালোকৰ দুখ নাই, গাড়ী ইণ্ডিমেনে কৈছে, আপুনিতো চলিব লাগিব, আপোনাৰতো কিবা বক্তব্য হ'ব যে আমাৰ ষ্টাফৰ কোনো ভুল নাই। আচলতে আমি এনেকুৱা ধৰণৰ ভুল নকৰো, কেতিয়াও কৰা নাই। 30 বছৰ ধৰি গাড়ী চলাই আছো যদি কৈ আছে। আচলতে কণ্ট্ৰাক্টৰৰ মাজত তৰ্কাতৰ্কি প্ৰায়ে হৈ থাকে, তো তৰ্কাতৰ্কি হৈ থকাটো স্বাভাৱিক। কিন্তু ছোৱালীজনী তৃতীয় পক্ষৰ পৰা এনেধৰণৰ কামটো কৰিব নালাগিছিল। আমি দুখ পাইছো। আৰু আমি যিটো ভাতৃত্ববোধৰ সমন্বয়ৰ যিটো বাৰ্তা, যিটো মেছেজ, এইখিনি আপুনি দিব পাৰে। ৰাইজক এটাই ক'ব পাৰিম যে আপুনি যে এইটো আৰু যিটো ভুল হৈ গ'ল তাৰ কাৰণে আমি অকণমান ৰাইজৰ ওচৰত আমাৰ এইজন হৈছে যিটো গ্ৰীণ ছান গাড়ী, যিখন গাড়ীৰ স্বত্বাধিকাৰ। আপোনাৰ নামটো ক'ব? মোৰ নাম শ্ৰী ৰাতুল শইকীয়া। ৰাতুল শইকীয়া। তেখেতে অসমৰ ৰাইজৰ উদ্দেশ্যে আৰু আচলতে যি ঘটনাটো ঘটি গৈছে তাৰ ওপৰত দুএষাৰ মন্তব্য দিব বুলি তেখেতে আত্মপ্ৰকাশ কৰিছে, ক'বৰ কাৰণে অনুৰোধ জনাইছোঁ। মই মানে এইটোৱে ক'ব বিচাৰিছোঁ, অসমবাসী ৰাইজৰ যাতে শান্তি সম্প্ৰীতিটো ৰাখক। আৰু আমাৰ যিজন কণ্ডাক্টৰে ভাড়া লৈ অকণমান তৰ্ক বিতৰ্ক কৰিলে, তাৰ কাৰণে ভুল হৈছে বুলিয়েই মই কওঁ। সেইটো হ'ব নালাগিছিলে বাৰু, যিটো হোৱাৰ কাৰণে ময়ে মানে আজি দুখিত। আৰু যাতে সেইখিনি পিছৰ পৰ্যায়লৈ মানে কেছটো বাঢ়ি নাযাওক, ইমানতে যাতে সমাপ্ত থাকি আমাৰ কোনো হিন্দু মুছলিম বা অসমীয়া এনেকুৱা কোনো জাতিভেদৰ মাজত হেৰি হ'ব নালাগে। সকলোখিনি একগোট হৈ থাকি আমি আগৰ নিচিনাকৈ চলি যাব পাৰোঁ। মোৰ এইখিনিয়ে ক'বলগীয়া আছে। আৰু মইতো দেখা নাই গাড়ীখনত, মই যেতিয়া থকা নাই। আপুনি যোৱা 15 তাৰিখে যিটো ঘটনা হৈছিল, আপুনি এই গাড়ীত মানে নাছিলোঁ। আচ্ছা আচ্ছা। আপোনাৰ ষ্টাফে গাড়ীৰ কণ্ডাক্টৰ আদি কৰি গাড়ীৰ পৰিচালনাত যিখিনি ব্যক্তি আছিল সেইসকলৰ বাক্য অনুসৰি আপুনি কি ক'ব বিচাৰে? আচলতে আমাৰ মৌলবীজনৰ বিশেষ কিবা দোষ আছে নে ছোৱালীজনীয়ে নিজ ইচ্ছাকৃতভাৱে বা উদ্দেশ্যপ্ৰণীতভাৱে আজি এটা জাতিক টাৰ্গেট কৰি এইবোৰ মন্তব্য প্ৰকাশ কৰিছে? আপুনি সেইটো মই মানে কি, গাড়ীখনত যেতিয়া নাই, মই যেতিয়া নিজ জেগাত থকা হ'লেতো মই ইমানখিনি হ'বলৈ ধৰক দি দিলোঁহেঁতেন।
সকলোকে মই অন্ততঃ যিখিনি পাৰোঁ সেইখিনি বুজাই চলিলোহেঁতেন। আজি 30 বছৰে মই চলি আহিছোঁ কোনো হাই কাজিয়া নোহোৱাকৈ সকলোৰে লগত। আৰু গতিকতে মই এতিয়া সেইখিনি ক'ব নোৱাৰিম, মই যেতিয়া দেখাই নাই। দেখা হ'লে মই সম্পূৰ্ণটো ক'ব পাৰিলোহেঁতেন। গতিকে যিখিনি তেওঁলোকে কৈছে সেইমতে মই ভাবিছোঁ যিখিনি কাজিয়া মানে ভাড়াৰ লগত কৰিলে সেইটো কৰিব নালাগিছিল আৰু, কিন্তু বাৰু যি নহওক সেইটো তেনেকুৱা থাকেই গাড়ীত, 2 টকা কোনোবাই কম দিব 2 টকা বেছি দিব। আৰু যিজন মানুহৰ লগত লাগিল তেওঁকে 50 টকাত লৈ অহা হৈছিল চতিয়ালৈকে তেজপুৰৰ পৰা, এতিয়া সেইজন মানুহৰ লগতেই লাগিল লাষ্টত গৈ পেলাই, বাকীকেইজনটো ঠিকেই থাকিল। গতিকে এইখিনি যাতে পুনৰাবৃত্তি নহওক এইখিনিয়ে মই অসমবাসী ৰাইজৰ আগত মোৰ অনুৰোধ। তো অসমৰ বিশেষকৈ যিসকল নিৰপেক্ষ ৰাইজ, অসমৰ দল সংগঠন বুদ্ধিজীৱী সকলোৱে আপোনালোকে দুই এজনৰ বাস্যৰ পৰা আপোনালোকে অনুভৱ কৰিব পাৰিছে আচল ঘটনাটো। যিহেতু আজি আমি এইকাৰণে আমি দুখ পাইছোঁ যে সত্যক নিৰূপণ কৰাৰ কাৰণে, সত্য প্ৰতিষ্ঠিত কৰাৰ কাৰণে এছামে চেষ্টা নকৰে, কিন্তু আজিৰ তাৰিখত সত্য কথা ক'বৰ কাৰণে মানুহ ওলাই আহিব লাগে আৰু সঁচা কথা কৈ লাগিলে নিজৰ সঁচাটো সঁচা বুলি কৈ কোনোবাই যদি কিবা ভাবুকিৰ সন্মুখীন হ'বলগীয়া হয় সেইখিনি আইনে নিশ্চিতভাৱে সহায় সহযোগ কৰিব। কিন্তু যোৱা 15 তাৰিখে ঘটনাটোৰ লগত বিশেষকৈ আমাৰ যিসকল নিৰপেক্ষ ৰাইজ সমাজ সংগঠন ব্যক্তিসকলে লাগি সঁচা মিছাটো উলিয়াবৰ কাৰণে বিভিন্ন প্ৰয়াস চলাই আছিল, সেই সূত্ৰে আজি আমি আমাৰ ৰাতুল শইকীয়া তেখেতে গিৰিচান গাড়ীৰ স্বত্বাধিকাৰ হয়, তেখেতৰ বাস্য অসমবাসীক আহ্বান জনাইছে, অসমবাসীক শান্তি সম্প্ৰীতি বাহাল থাকিবলৈ কৈছে যে গাড়ীটোক যিহেতু ভাড়া 10-20 টকালৈ কিবা এটা সূত্ৰপাত ঘটিল, এইখিনিলৈ আচলতে হেণ্ডিমেনে কণ্ডাক্টৰে কৰিব নালাগিছিল। তেওঁ দুখ প্ৰকাশ কৰিছে অসমৰ ৰাইজক, তেওঁ এইখিনি যাতে বেয়া নাপায় বুলি স্পষ্টভাৱে কৈছে। কিন্তু আচল গাড়ীত কণ্ডাক্টৰজনে যিখিনি বাস্য আপোনালোকে শুনিবলৈ পাইছে আৰু 2-এজনৰ বক্তব্য আছে, আমাৰ ব্যক্তিগত মোবাইলত ভিডিঅ' কৰা আছে, যাত্ৰীসকলৰ কথাখিনি আছে, কিবা তৰ্কাতৰ্কি হৈছে, কিবা কথাৰ কটাকটি হৈছে, বাদ বিতণ্ডা হৈছে, সব ঠিকে আছে, সকলোৱে মানি লৈছে। ছোৱালীৰ লগত যদি কোনো ল'ৰাই যদি ভুল কৰিছে সেইখিনি বিচাৰ হ'ব লাগে, আইনৰ আঁতত আনিব লাগে, আমিও দাবী জনাইছো। কিন্তু আজি গোটেই ঘটনাটো এটা সাম্প্ৰদায়িক ৰহন খানি অসমত যি অশান্ত সৃষ্টি কৰিব বিচৰা এই গুঞ্জন প্ৰিয়া নামৰ ছোৱালীজনীৰ আৰু যিসকল তেওঁৰ পৃষ্ঠপোষকত আজি কাম কৰি আছে তেওঁক ছাপোৰ্ট কৰাৰ কাৰণে, প্ৰটেকশ্যন দিয়াৰ কাৰণে গোটেই হিন্দু যিমানখিনি সংগঠন আছে, কট্টৰ হিন্দুত্ববাদী সংগঠনবোৰে আজি উঠি পৰি লাগিছে। গতিকে অসমৰ ৰাইজক আমি আহ্বান জনাইছো, আমি এক প্ৰকাৰে এটা কথা স্পষ্টভাৱে কৈ দিছো যে আচলতে এই মৌলবীজনৰ গাত আমাৰ কণ্ট্ৰাক্টৰৰ তেওঁলোকৰ বাস্য অনুসৰি কোনো ধৰণৰ যে বিশেষ ভুল এইটো আমি দেখি পোৱা নাই। কিন্তু আজি সেইসকল ব্যক্তিসকলে জনা উচিত যে হিন্দু জাগৰণ মঞ্চ আদি কৰি বিভিন্ন কট্টৰ হিন্দুত্ববাদী সংগঠনবোৰক লৈ বিশেষ মানুহক টাৰ্গেট কৰি মুছলমানক গালি গালাজ পাৰি, মুছলমানে যাক আল্লাহ বুলি মানি উপাসনা হিচাপে নিজৰ ধৰ্মৰ ক্ষেত্ৰত আজি সেইজনক বিশ্বাসী যাক নেকি আমি আজি গোটেই ইহ জগত পৰ জগতত আমি নিজে উপাসনা কৰিবৰ কাৰণে এজন সৃষ্টিকৰ্তাক আমি বাছি লৈছো, তেখেতক যি ধৰণৰ গালি গালাজ পাৰিছে, পুকৰদি মুখেদি সোমাই দি বিভিন্ন ধৰণৰ বক্তব্য ৰাখিছে উদ্দেশ্যপ্ৰণীতভাৱে। আৰু এই ছোৱালীজনীয়ে 2টা ভিডিঅ' লাইভ কৰিছিল, গাড়ীত যিটো ঘটনা ঘটি গৈছিল সেইটো এটা ভিডিঅ' লাইভ, তাৰ পিছতো এটা ভিডিঅ' লাইভ দিছিল, কিন্তু দুটাৰ লগত কোনটো মিল নাই। আৰু তেওঁ এটা কথা বাৰেপতিয়ে কৈছে, বহুত দিনৰ মোৰ এটা হেঁপাহ আছিল, আজি তেওঁৰ হেঁপাহটো পূৰণ হৈছে, পিটিছে মাৰিছে, তেওঁৰ ভাল লাগিছে। আৰু ছোৱালীজনী গাড়ীৰ পৰাই এই মৌলবীজনৰ যেতিয়া নেকি তৰ্কাতৰ্কি হৈ আছিলে সেইসকল ব্যক্তিক গুঞ্জন প্ৰিয়াই, যিসকল হিন্দু জাগৰণ মঞ্চ আদি কৰি বিভিন্ন ব্যক্তিক ফোন কৰি মাতি আনাইছিল কিবা এটা ইয়াত ঘটিব লাগে। আৰু যদি ইয়াতকৈ যদি আৰু স্পষ্টীকৰণ কিবা লাগে অসমৰ ৰাইজক আমি অৱগত জনাম। আমি প্ৰশাসনক দাবী জনাইছো, এইটো এটা নিৰপেক্ষভাৱে তদন্ত হ'ব লাগে, কোন দোষীক চিনাক্ত কৰিব লাগে আৰু নিৰ্দোষীক যাতে কোনো ধৰণৰ হেৰাছমেণ্ট কৰা নহয়। আৰু যিগৰাকী আজি ভুক্তভোগী জাহাংগীৰ আলী, তো মানসিক বিকাৰগ্ৰস্ত এজন ব্যক্তি, মেণ্টেলিটি তো ট্ৰিটমেণ্ট কৰে সদায়, সেইদিনৰ ট্ৰিটমেণ্ট কৰি আহিছে। আৰু এজন ব্যক্তিক, এজন সহজ অন্তৰৰ এজন ব্যক্তি, তেওঁৰ মনত কোনো ধৰণৰ সেইবোৰ ভাবেই নাই। আজি আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহে আজি লাইভখন চাব, কিন্তু আমাৰ ধৰ্মত মানুহক এজন ভাল পীৰ ধৰাৰ কাৰণে মানুহে চেষ্টা কৰে, কিন্তু পীৰ এই জাহাংগীৰ আলীজনে
পীৰ ধৰিবৰ কাৰণে আমাৰ শ্বেখ শ্বাহ হুজুৰৰ পুতেক শ্বেখ এহিয়া হুজুৰৰ লগত তেওঁ বয়াত পৰিছে আৰু গুৱাহাটীৰ পৰা তাক লগ কৰি দোৱা কৰি কোৰাণ দান দি সেই মানুহজন ঘৰমুৱা হৈছিলে, ঘৰমুখে ৰাওনা কৰিছিল। কিন্তু ঘৰ অভিমুখে ৰাওনা কৰাৰ আধা ৰাস্তাত বা মিছন চাৰিআলিৰ পৰা তেওঁ গাড়ীত উঠাৰ কাৰণে আজি চতিয়া আহিব পৰা নাই। কিন্তু তাৰ সেই সময়ছোৱাতেই কিছু দুষ্ট চক্ৰই এই ঘটনাটোৰ লগত এটা সাম্প্ৰদায়িক মেৰুকৰণ সৃষ্টি কৰি হিন্দু মুছলমানৰ নামত যিটো বিভেদ আনিছে, মুছলমানক উদ্দেশ্য কৰি যিকোনো গালি গালাজ পাৰিছে, আমি সদায় নিৰপেক্ষবাদক বিশ্বাস কৰোঁ। আমি বিভিন্ন জাতি ধৰ্মৰ মানুহৰ লগত আমি চলা ফুৰা কৰোঁ, কোনো ধৰণৰ তাত সন্দেহ নাই। কিন্তু ছোৱালীজনীৰ যিটো উদ্দেশ্যপূৰ্ণ যিখিনি ভাষ্য আপোনালোকে গম পাইছে, এইখিনিৰ ওপৰত বিচাৰ হ'ব লাগে। আজি অসমৰ ৰাইজ আজি অপেক্ষিত হৈ আছে, অসমৰ ৰাইজে সঁচাটো নিৰূপণ কৰাৰ কাৰণে আজি বাট চাই আছে। গতিকে আজি মই কণ্ট্ৰাক্টৰৰ ভাষ্য বিভিন্নজনৰ ভাষ্য ল'লোঁ। এইখিনিতে আপোনালোকে এটা কথা স্পষ্টভাৱে তাৰ অন্তৰালত কি আছিল আপোনালোকে গমেই পাইছে, বিশেষ আমি নকওঁ। গতিকে পৰৱৰ্তী যদি কিবা ক'বলগীয়া হয় আমি ক'ম। কিন্তু বাছ কণ্ট্ৰাক্টৰ যিজন মেইন সেইজনে আজি স্পষ্টভাৱে জনাইছে তাত কোনো ধৰণৰ হতাহতি হোৱা নাই, বাছখনত কোনো ধৰণৰ বুকুত হাত দিয়া কাৰোবাৰ হোৱা নাই, কাৰোবাক বেয়া গালি গালাজ তেনেকুৱা ধৰণৰ মন্তব্য হোৱা নাই। তেওঁলোকৰ ভাড়াৰ মাজত এটা আল্লাহ হুলস্থুল চিঞৰ বাখৰ এটা হৈছিল। তাতে তৃতীয় পক্ষৰ পৰা ছোৱালীজনীয়ে এটা সুযোগ লৈ সুযোগ খণ্ডানী হিচাপে সেই মানুহজনক ইছলাম ধৰ্মাৱলম্বীৰ যিটো ভেষ, যিটো মানে তোৰ টুপি দাড়ি যিটো পৰিধান চাই পৰিকল্পিতভাৱে ছোৱালীজনী আজি এটা ব্লেম কৰি আজি ষড়যন্ত্ৰমূলকভাৱে আজি এনেকুৱা ধৰণৰ এটা অপপ্ৰচাৰ চলাই গোটেই অসমখন আজি বিভ্ৰান্তৰ মুখেৰে ঠেলি দিছে আৰু অসমখনত আজি অৰাজকতা সৃষ্টি কৰিছে। সেই অৰাজকতা সৃষ্টি কৰাৰ কাৰণে হিন্দু মুছলমানৰ মাজত এটা পাৰ্থক্য যিটো আনিছে, সেইটোৰ ওপৰত কেনেধৰণে বিচাৰ সাব্যস্ত হয়, কেনেধৰণে আইনৰ আওতাত আনি আইনে বিচাৰ ধাৰা চলায়, সেইখিনি হ'ব লক্ষণীয়। গতিকে ইমানখিনিতে কৈ আজিৰ লাইভ সামৰিছোঁ। ধন্যবাদ।